টো ভাল লাগিছে একদম ফাৰ্ষ্ট টাইম কৰিছোঁ আৰু আগতে কোনো দিন মানে কৰি পোৱা নাই এওঁৰ লগত চেলেঞ্জত লাগিছিল তাৰপৰা মোক কৈছে তুমি নোৱাৰিবা থৈ দিয়া তাৰপিছত মই কৈছোঁ নাই মই কৰিমেই তাৰপিছত মই কৈছোঁ যিয়ে হওক কৰিম যেতিয়া ভাবিছোঁ এবাৰ কৰিমেই কালিৰ পৰা লাগি লাগি কৰিছোঁ জানেনে কি কৰিছোঁ এই তুলিখন এইখন যে তুলি এইখন মই কাটি এক পিনেদি সৰু কৰিছোঁ গাৰ্ডেনিঙৰ যিটো কৰত পায় সেই এখন কৰত আনিছিলোঁ অনলাইন সেই কৰত দিয়ে কাটিছোঁ ভাবিছিলোঁ মানে কি হয় এনেকুৱা মানে এইবোৰ কাটিবৰ কাৰণে মেচিন লাগিব তাৰপিছত নাই মনেদি ভাবিলোঁ কৰিম তাৰপিছত কালি ৰাতিপুৱা লাগি গৈছোঁ সেইটো কাৰণে কিবা এটা ভাল লাগিছে জানেনে তাতে কালি ৰাতিপুৱা কাটিলোঁ কাটোতে লাগিছে অলপ সময় আধা ঘণ্টামান লাগিছে তাৰপিছত কাটি উঠি মই বজাৰত গৈছোঁ বজাৰত গৈ কাপোৰ আনিছোঁ আৰু দুখন স্পঞ্জ আনিছোঁ স্পঞ্জখিনি ওপৰত লগাইছোঁ তাৰপিছত মানে কৰিব পাৰি বুলি ভয় লাগিছিল তাৰপিছত দোকানত বজাৰত গৈছোঁ যেতিয়া বজাৰত মানে বিভিন্ন ধৰণৰ বস্তু দামৰ বস্তু আছে তেওঁলোকে স্পঞ্জ দেখাইছে দামী দামী 2000লৈকে দেখাইছে মই কৈছোঁ নাই একদম কম দামী দিয়ক মই নিজেই কৰিম তাৰপিছত কৈছে দোকানীটোৱে মোক কৈছে আপুনি আৰম্ভ কৰক এইটো শেষ কৰিব পাৰিব কোৱা নাই যে মই আপুনি কৰিব ওলাইছে নোৱাৰিব বুলি এনেকৈ কোৱা নাই কৈছে মই সেইটো কাৰণে মানে মই সুধিছিলোঁ মই পাৰিমনে কৈছে কৰিব কিয় নোৱাৰিব যদি অলপমান সেই মোক দেখাই দিছে ডাঙৰ বেজি লৈ ল'ব এইটো এনেকৈ বাকী পাৰিব এইখিনি আঠা দি দিব মই কৰিম চেষ্টা কৰিম তাৰপিছত আহি পেলাই ছোৱালী কলেজ গৈছে তাৰপিছত মই কৰিলোঁ কৰি পেলাই পিনে ৰুমটো খিচুৰ মিচুৰ হৈছে একদম চব পিনেদি লেতেৰা তাৰপিছত ভিডিঅ'টো বনাইছোঁ অৱশ্যে কিন্তু কথাখিনি কৈ দিলোঁ কিয় মানে কেনেকুৱা লাগিছে মোৰ নিজৰ সেইটো এক্সপ্ৰেছনটো বুজাই নাই জনাই দিলোঁ আৰু তাৰপিছত আৰু সেইখিনি কৰি উঠি কাপোৰ লগাইছোঁ মেচিনেদি ষ্টিচ কৰা নাই ছাইডত দুটামান মেচিন ষ্টিচ কৰিছোঁ তাৰপিছত তাৰোপৰি নোৱাৰিম বুলি ভাবিছিলোঁ একচুৱেলি মই সেইটো কাৰণে ভাবিছে কাৰণ এইবোৰ কৰিব যেন নিজে নোৱাৰিম এনেকুৱা তাৰপিছত কিন্তু সাহ কৰিলে চব কামেই কৰিব পাৰি এইটোৰে প্ৰমাণ মানে মই পালোঁ আৰু তাৰপিছত মই গোটেই এটা দুখন কাপোৰ ওপৰ দি এনেকৈ সেই ফাৰ্ষ্টতে ফেভিকলেদি আঠা লগাই লৈছোঁ তাৰপিছত কালি আঠা লগাই পেলাই মানে চিলাই কৰি ওপৰ এটা ছাইড চিলাই কৰি কালি তলপিনে কৰা নাই থৈ দিলোঁ তাৰপিছত আজি ৰাতিপুৱা আকৌ মানে কৰিছোঁ কালি গোটেইখিনি কৰি উঠাৰ পিছত ছোৱালীজনী আচৰিত হৈছে যে মা তুমি নিজে কৰিছা মই কৈছোঁ তাই মানে ভাবাই নাছিল যে ওপৰখিনি দেখিলে তলৰ পিনে কাপোৰখন নাই লগোৱা যদিও